কৃষ্ণ প্ৰভু এফালে যাত্ৰা কৰি যাবলৈ ওলাইছোঁ ৰ'ব কথা এষাৰ আছে দেই হেৰি আপোনালোকে বাৰু এটা কথা কওকচোন বাৰু বৰ দুখ লগা কথাটো মানে মোৰ কান্দিবলৈ মন যাব আপোনালোকে কওকচোন বাৰু এই ছাবস্ক্ৰাইবটো কেলৈ মৰা নাই লাইক চাইক কমেণ্ট চমেণ্টবিলাক কেলৈ নাই কৰা বাৰু মই বৰ দুখ লাগে মোৰ কান্দিবলৈ মন যায় নাই লোৱা নি নমস্কাৰ বন্ধু বান্ধৱীসকল ইউটিউব চেনেল বাসু ব্লগলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ মই আজি আন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আহক স্কিপ নকৰাকৈ ভিডিঅ'টো মাজলৈ সোমাই যাওঁ ব'লক আৰু মানে কি হ'ল যিহেতু মোৰ ভটভটি ৰেডি হৈ গ'ল আৰু মই এইফালে যাম যিহেতু মানে আপোনালোকক কিন্তু মই মোৰ অৰিজিনেল ক'ত ঘৰ মানে ঠিক তালৈ যাম আজি আৰু মোৰ দেউতাক আপোনালোকক দেখুওৱা নাই চাগে মই দেউতাৰ ওচৰলৈ যাওঁ যিহেতু দেউতা আজি গা ভাল নাই বুলি কৈছে কাৰণ দেউতাৰ ওচৰত আহোঁ বুলি ভাবিছোঁ আৰু আপোনালোকে চাই লওক পলম নকৰি গৈ থাকোঁ কিনো দেৰি কৰি থাকিব ৰৈ থাকিবলৈ সময় নাই গৈ থাকোঁ আৰু লগত যাব হেৰি আৰু আমাৰ ঘৰলৈ আহি গ'ল ৰাতিপুৱা যিহেতু ফোন কৰিলোঁ মোৰ মানে মানুহজনী ককায়েক আহিলে আৰু তেওঁৰ ল'ৰাটো আহিছে এনেকৈ হাই কৰা এবাৰ এনেকৈ কৰি দিয়া মজা কি আছিলে নামটো কৈ দিয়া নামটো কি আছিলে বাবু ভাই নোকোৱা বাবু বুলি কৈ দিয়া বাবু বুলি নোকোৱা আৰু যোৱাৰ আগতে ভাবি ল'লোঁ ভাতটো খাই লওঁ আৰু লগত কণী আছে এই ডিম আছে খাই লওঁ গৈ থাকোঁ আৰু বন্ধুসকল আহি পাই গ'লোঁ ৰাস্তা গাঁও আৰু এইফালে এখন আছে বৰঠান হয় আৰু পাই লওঁগৈ যিহেতু বাইক চলাই আহিছোঁ অসুবিধা হৈছে দিয়কচোন আমাৰ গপুৰত নথকা মানুহটো সেইটো কাৰণে পাই লওঁগৈ যিমানকণ পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিম আৰু আগে পিছে আপোনালোকক দেখাই আছিলোঁ এই আপোনাৰ ৰঙানদী নৈ যিহেতু মই এই বাঁহৰ দলঙৰ ওপৰেদি যাব লাগিব আৰু আগৰ ভিডিঅ'টো মই দেখাইছোঁ বাৰু কিন্তু এতিয়া কি হৈছে জাষ্ট মই এইকণত অকণমান ৰ'লোহি এইটো মাথাৰি হয় এইকণতে ৰ'লোহি মই অকণমান মানে ভাবি লৈছোঁ তললৈ এখনে নামি আহি আছোঁ বোলো যে কি নহওক কৰি লওঁ কিন্তু কৰাটো আপোনালোকক নেদেখুৱাওঁ আৰু ইয়াতে 20 টকা এটা দিব লাগিব 20 টকা এটা দি লওঁ কিন্তু আজিয়ে যদি ঘূৰি আহোঁ তেতিয়া 20 টকাটো মানে আৰু দিব নালাগে হয় নাই কুপন এটা দিব আমি এই কুপনটো ল'ম আৰু মানে আজি ঘূৰি আহিলে দিব নালাগে কি ঠিক থাকিবও পাওঁ আৰু বন্ধুসকল আমি পাই গ'লোঁ সেই গড়চিগা যিহেতু আজি বজাৰে আছে নে কি আছে নাজানো বাৰু বিশেষ থাকিব লাগে হ'লেও গৈ লওঁ লগে গৈ থাকক যিমানকণ পাৰোঁ পুটুক দেখাই গৈ আছে আপোনালোকক নহয় জানো হ'ব দিয়ক আৰম্ভ কৰিম বাৰু ধুনীয়া লাগে আমি খালি এইফালে যাব লাগে এইফালে যাওঁ চিধাকৈ গুচি যাওঁ আজি কি হয় হ'ব আৰু পাই গ'লোঁ সি বঙালমৰা যিহেতু আপোনাৰ বিস্কুট দুপাকেটমান লৈ লৈছোঁ পাই লওঁগৈ দেখাই আছোঁ বন্ধুসকল এই দলংখন যে দেখিছে এই দলংখনৰ ওপৰেদি যাব লাগিব যিহেতু আৰু মই প্ৰথম মানে মোবাইলটো মানে মোৰ মোবাইলটো আমাৰ দুৰ্গা মাৰ হাতত দিবলৈ গৈছোঁ আৰু মই তাৰ পাছে আহি আছোঁ আৰু কৈ আছোঁ ইয়াৰ কাহিনী যিহেতু এই জেগাডোখৰ দেখিছে এই জেগাডোখৰত মই এদিন ৰাতি 12টা বজাত ষ্টাৰ্ট কৰিছিলোঁ মানে মোৰ ভটভটিখন গৈ তলত পৰি গৈছিলে বৰ ডাঙৰ কথা এইটো ঘটনা পাছত মই বুজাই আছোঁ আপোনালোকক কিন্তু এইটো ভিডিঅ' কণ্টিনিউ কৰি থাকোঁচোন বা কিবা এটা পাব আজি কি পাব মই নিজেই নাজানো পাই গ'লোহি এপাৰ পাই গ'লোতো এতিয়া যাব পাৰি নহয় জানো আহা আৰু বন্ধুসকল পাই গ'লোহি আমাৰ ঘৰ আৰু যিহেতু পুৰণা ঘৰ আছিলে আপোনাৰ এইফালে আছিলে যিহেতু এতিয়া দুটা তাত মানে ভাইটি থাকে সেইটো কাৰণে এইটো নতুন ঘৰ হয় আৰু মই দেউতাক আপোনালোকক দেখুওৱা নাই আজি দেখাই দিছোঁ দেউতাক এয়া মোৰ দেউতা হয় এবাৰ নমস্কাৰ দি দেউতা নমস্কাৰ আৰু ডেকা হৈ আছে আকৌ জেউৱা বৈছে আপোনালোকে বয় জেউৱা আমিও বওঁ জেউৱা ধুনীয়াকৈ মই জেউৱা বোৱা ভিডিঅ' আপোনালোকক দিছোঁ আৰু জেউৱা আপুনি হুচিবিলাক বাঁহেদি ধুনীয়াকৈ ফালি ল'ব খুটি কৰি ল'ব কিন্তু জেউৱা এখন দেখুওৱা মই আপোনালোকক কেনেকৈ কৰি থৈছে চাওকচোন এইখন জেউৱা ইয়াত খুটি আছে ইয়াত হুচি নাই অকল মানে বাঁহৰ জেঙেৰে বৈ থৈছে আপোনালোকে কেনেকুৱা লাগিছে কমেণ্টত জনাব ধুনীয়াকৈ আৰু যদি ব'ব লাগে নিশ্চয় মাতিব নিশ্চয় যাম মই জেউৱা মই বৈছোঁ এখন মই বৈছোঁ হ'ব দিয়ক টাইমো হ'ল বাৰু ভাত পানী খালোঁ আৰু খোৱাৰ পাছত মানে ঘৰলৈতো যাবগৈ লাগিব আৰু সেইটো কাৰণে বেছি পলম নকৰোঁ গৈ থাকোঁ ঘৰলৈও গৈ থাকোঁ
নেদেখুৱালো ভাত চাত খোৱা নালাগে থক সেই সদায় দেখুৱাই থাকোঁ আপোনালোকক এইথানো কি দেখাব লাইক এটা কৰি দিব এনেকৈতো নকৰিব এনেকৈতো কৰিব কৰি দিব দিয়ক সেই হ'ব পাৰিলে ছাবস্ক্ৰাইব টাবস্ক্ৰাইব মাৰিব হ'ব দিয়ক